আমি তেখেতৰ সুবিধাত সমস্যাৰ মেলি বাৰু পঢ়ি আছে আমাৰ তাৰপিছত শিক্ষা হ'ল আমাৰ চুটি বৰুৱা চুটি বৰুৱা বোৱাৰী তাৰপিছত আমাৰ তাৰপিছত আহিল আমাৰ কনিষ্ঠ বৰুৱা মোকতো ভালকৈ চিনি নাপায় তেখেতৰ মিলি আমাৰ ল'ৰা বৰুৱা তেখেতৰ তিনিটি সন্তান ল'ৰা আৰু বাকী সুনীল বৰুৱা আৰু ছোৱালীজনী আছে কৃষ্ণ আমাৰ সিহঁতৰ শিবিৰৰ ছোৱালীজনী মাতো আছে আৰু লগতে তেখেতৰ তাৰপিছত বাকীবিলাক তেওঁতে আটাইতকৈ গোটেইকেইটা কৰি আছিল এয়া মোৰ ডাঙৰ ভণ্টি ডাঙৰ ননদ তেখেতৰ এয়া হ'ল তেখেতৰ তেখেতৰ হেৰি জালুকবাৰী এই আমাৰ লালবংশী বাপৰ ওচৰত এয়া ভণ্টি হ'ল 2 নম্বৰ এইটো 3 নম্বৰ মঙলদৈ সেইটো হ'ল হাজৰিকাপাৰা সৰু ভণ্টি গোটেই আৰু এইটো যোৱা দেখা ল'ৰা আহিলে তেওঁৰ চিনাকি দীপক লাষ্টত আৰু লগতে আমাৰ তাৰপিছত তেখেতৰ পূৰা ভৱিষ্যত ভালেকেইজন আছিল ভাগৱত আছে ইয়াতে তিনিজন আছিলতো তিনিজনৰ ভিতৰত মানে আকৌ এজনো আছে কনেশ্বৰ বৰুৱাৰ লগত তেখেতৰ এজন বোৱাৰী আৰু আগৰ এদিন আমি চিনাকি কৰি দিলে আৰু এজন হাতৰ ধৰণে আছিল তেখেতে কৃষ্ণ চিনাকি আৰু আমাৰ এইখিনিতে আমি Krishna